সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আকৌ ওলালোঁ বগৰী চাপৰিলে বুলি। এয়া আমি এনেকৈ 7জনী গৈ আছোঁ। দেখিবলৈ পাইছে আমি টুকটুকিত গৈছোঁ। আকৌ টুকটুকিত গৈছোঁ বুলি নাহাঁহিব আপোনালোকে, কিয়নো আমাৰ একেবাৰে ওচৰতে বগৰী চাপৰি, মৰাণৰ পৰা বেছি দূৰ নহয়, সেইবাবে টুকটুকিতে গৈছোঁ এনেকৈ। এয়া আহি পাইছোঁহি আৰু গেটৰ মুখত। গেটত সোমাবৰ কাৰণে টিকেট কৰিব লাগিব, যিহেতু টিকেট কৰি লৈছোঁ। আৰু আজি যিহেতু জানুৱাৰী 31 তাৰিখ, মানুহো বহুত ভিৰ হৈছে। আৰু আমি আহি পায়ে চাহ খাবৰ কাৰণে পকৰি নিব আহিলোঁ। সেইফালে ইমান ধুনীয়াকৈ পকৰি বনাইছে নহয়, দেখিয়ে খাওঁ খাওঁ লাগিলে, সেইকাৰণে পকৰি আৰু চানা লৈ লৈছোঁ। আৰু গৈ এতিয়া চাহটো খাবৰ কাৰণে এয়া চাহ বাকিছোঁ। আৰু যিহেতু আহিম বুলি কোনো ভবাও নাছিলোঁ, পটককেনে কথা পাতিলোঁ আৰু ওলাই মেলি অহা নিচিনা হ'ল। সেইবাবে একো যা যোগাৰ কৰিবলৈ নহ'ল, যি পাৰিলোঁ তাকে কৰি মেলি এনেকৈ আনিলোঁ আৰু খাবৰ কাৰণে। আৰু আমি ঘৰতে মানে খানা পিনা বনাই আনিছোঁ। আৰু ইয়াত বনালেতো ক'ত আৰু ডিউটি কৰি আহিছোঁ 2টা বজাত, আৰু খানা পিনা বনাবৰ কাৰণে তেনেকৈ একো ইয়াত আমাৰ মানে একো সুবিধাও নাই, সেইবাবে আমি ঘৰতে বনাই মেলি আনিছোঁ। কলে আহিছোঁ আমি বৰ্ণালী পিকনিক খাবলৈ। ফুলকলি মোৰ পাৰি ৰাণী তাতে ভাল পাওঁছে, তোৰ নাকে ঝপি ঝপি ধৰি হেউছে, দুলহাৰ জাহেমি বলি সপন কি মই তোর প্যার আমারা আয়ে মই তো বিছারা দেখতে তুই সারা আখি তারা সবচেয়ে বদামি এতিয়া ভাত খাবলৈ আমি ৰেডি হৈছোঁ। আৰু এইফালে ভাত বাঢ়ি আছে, এয়া ভাত বাঢ়ি আছে, এইফালে স্বপ্নালীয়ে চালাড কাটি আছে। ভাত খাবলৈ এয়া হৈ গ'ল, এতিয়া খাই লওঁ। চালাড কাটিয়ে আছা নেকি? কাটি আছোঁ, হোৱাই নাই, শেষ হোৱা নাই। তুমি কাটি থাকা, আমি খাই লওঁ। কাটি আছোঁ শেষে
নহ'লে মই চালাড বহুত ধুনীয়াকৈ বনাব খাই বৈ এতিয়া আজৰি হ'লোঁ আৰু এতিয়া প্ৰায় 5:30 বাজিলে যাবগৈ লাগিব আৰু ইয়াৰ পৰা। স্বপ্নালী আজি কেনেকুৱা লাগিলে? ভাল লাগিলে, আৰু কিবা খাই বহুত ভাল লাগিলে। খালি আমাৰ অহা দেৰি হ'ল, আৰু যদি সোনকালে অহা হ'লে আৰু ভাল লাগিলে হয়। আৰু ভাল লাগিলে ন? আকৌ নেক্সট ইয়েৰ আহিম আৰু দেই।